24 April 2022 Assam Police AB UB exam answer key প্ৰথম প্ৰশ্ন পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি উত্তৰ হ'ব প্ৰশান্ত মহাসাগৰ আৰু যেটো প্ৰশ্ন আমি আমাৰ ভিডিওসমূহত আলোচনা কৰিছিলো 2 নম্বৰ প্ৰশ্ন জয়সাগৰ পুখুৰী কোনে খন্দাইছিল উত্তৰ হ'ব ৰুদ্ৰসিংহই 3 নম্বৰ ও মোৰ আপোনাৰ দেশ অসমৰ জাতীয় সংগীতটোৰ ৰচক কোন উত্তৰ হ'ব লক্ষীনাথ বেজবৰুৱা ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল পৃথিৱীৰ তৃতীয় বৃহত্তম মহাসাগৰখনৰ নাম কি উত্তৰ হ'ব ভাৰত মহাসাগৰ ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল মহাবীৰ কোন ধৰ্মৰ লগত জড়িত উত্তৰ হ'ব জৈন ধৰ্মৰ লগত জড়িত ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল বন্দে মাতৰম গীতটিৰ ৰচক কোন উত্তৰ হ'ব বঙ্কিম চন্দ্ৰ চ্যাটাৰ্জী তাৰ পিছত ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল বন্দিনী ভাৰত কোনে ৰচনা কৰিছিল উত্তৰ হ'ব অম্বিকাগিৰি ৰায়চৌধুৰী ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল জাতিংগা কোন নদীৰ উপনৈ উত্তৰ হ'ব বৰাক নদীৰ উপনৈ তাৰ পিছত 10 নম্বৰ লোকপ্ৰিয় বুলি কাক জনা যায় উত্তৰ হ'ব লোকপ্ৰিয় বুলি গোপীনাথ বৰদলৈক জনা যায় তাৰ পিছত 11 নম্বৰ অসমত বিধানসভাৰ আসনৰ সংখ্যা কিমান উত্তৰ হ'ব 126 ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল উত্তৰ হ'ব ৰাজেন্দ্ৰ প্ৰসাদ ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল কটন কলেজ কেতিয়া স্থাপন হৈছিল উত্তৰ হ'ব 1901 চনত ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল সন্তোষ ট্ৰফি কি খেলৰ লগত জড়িত উত্তৰ হ'ব ফুটবল ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মুখপত্ৰ আলোচনীখনৰ নাম কি উত্তৰ হ'ব জোনাকী 16 নম্বৰ গড়গড়ীয়া ৰজা বুলি কোনজন আহোম ৰজাক জনা যায় উত্তৰ হ'ব শুক্লেনমুং ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ কেতিয়া স্থাপন হয় উত্তৰ হ'ব 1982 চনত আৰু 2020 চনত ডিডি অসম নামেৰে নামকৰণ কৰা হয় ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল শংকৰদেৱৰ জন্ম ক'ত হৈছিল শংকৰদেৱৰ জন্ম হৈছিল নগাঁৱৰ বৰদোৱাত 1449 চনত 9 নম্বৰ গৰুখুটি প্ৰকল্প কোন জিলাত অৱস্থিত গৰুখুটি প্ৰকল্প দৰং জিলাৰ চিপাঝাৰত অৱস্থিত ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল কম্পিউটাৰৰ পিতৃ কোন উত্তৰ হ'ব চাৰ্লছ বেবেজ ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল ভাৰতত ব্যাঘ্ৰ প্ৰকল্প কেতিয়া স্থাপন কৰা হয় উত্তৰ হ'ব 1973 চনত ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল তলৰ কোনখন জিলাত চাহ বাগিচা নাই ইয়াত 4টা অপচন দি আছে ইয়াৰে শুদ্ধ উত্তৰটো আছিল অপচন বি বৰপেটা ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল বান ৰংগমঞ্চ কোন জিলাত অৱস্থিত উত্তৰ হ'ব শোণিতপুৰ জিলাৰ তেজপুৰত 25 নম্বৰ কি গেছৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি হয় উত্তৰ হ'ব কাৰ্বন ডাই অক্সাইড ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল ৰীতা চৌধুৰীয়ে লিখা বিখ্যাত উপন্যাসখনৰ নাম কি উত্তৰ হ'ব মাকাম এই কুৱেশ্যনটোৰ গঠন অলপ বেলেগ হ'ব পাৰে আপোনালোকে কমেন্ট কৰি জনাব ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল আসাম এছ'চিয়েশ্যন কোনে প্ৰতিষ্ঠা কৰিছিল উত্তৰ হ'ব মানিক চন্দ্ৰ বৰুৱাই 1903 চনত ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল আউনীআটী সত্ৰ ক'ত অৱস্থিত উত্তৰ হ'ব মাজুলী এই পাৰ্টটোত এইকেইটা কুৱেশ্যন আছিল যদি ভিডিওটো ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব